কি খবৰ তোমাৰ আন এটা নতুন ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। বাকী এতিয়া বাজিছে টাইম প্ৰায় 12:30 আৰু মই কালি কৈছিলোঁ আজি মানে প্ৰজেক্টৰ কিবা কামত মানে কলেজ বা স্কুলত মাতিছে, তো মই যাম বহুত দিনৰ মূৰত, প্ৰায় 2.5 মাহৰ মূৰত মই আজি স্কুল যাম। কাৰণ পৰীক্ষা আৰম্ভ 2 মাহ 2.5 মাহ আগতেতো মানে ক্লাছ বন্ধ হৈ গৈছে, মানে ক্লাছত জানে তো পৰীক্ষা দিলোঁ গভৰ্ণমেণ্ট হাইস্কুলত, তো শংকৰদেৱত বহুত মানে কিমান দিন জানে, তো আজি গোটেইবিলাকক লগ পাম, কিয় বেলেগ ফিলিংছ আহিছে, ভাল লাগছে। আৰু বাকী আপোনালোকক মানে সেইটোৱে মোটামুটি তো চাব পাৰে পেণ্ডেলো মোটামুটি মানে আজি ভাঙলাক, মানে কালিৰ দিনটো মাজতে ব্ৰেক দিছে, তাৰপিছত আজি মানে গোটেই ভাঙি দিলাক মানে। আৰু বাকী বেলেগ বতৰটো চাব পাৰে, বতৰটো আজিও ৰ'দ, কিয় মানে পাৰ্টিক লগিন বৰষুণটো দিলাক মই মানে বুজি নাপালোঁ। দিছেও দিছে পুৰা পাৰ্টিক লগিন, পাৰ্টিৰ নেক্সট দিনাৰ পৰাই ৰ'দ, চাওকচোন আজিও কেনে এটা ৰ'দ। সেই আৰু বতৰৰ মহিমা ক'ব নোৱাৰি আৰু কাৰ ভাগ্যত কি লেখা আছে, বাকী সেইবিলাক কথা বাদ দিয়ক। ৰ'দ আছে মানে আজিও ক্ৰিকেট খেলা হ'ব, সেইটো ভাই এই গাই স্কুল লাইফটো কি লাইফ আছিল ন, মানে পুৱাই উঠ 9-10 বাজছে, যাব লাগে বঢ়িয়াকৈ, ক্লাছ হ'ব বা পৰীক্ষা আছে, পঢ়াৰ চিন্তা মাথাত, মানে সেইটো লাইফটোৱে বেলেগ। আৰু তো এখন মানে পৰীক্ষা উঠাৰ পাছত মানে মোবাইল চলাব মন নোযোৱা হৈছে, প্লাছ আপোনাৰ মানে বেলেগ কাম কৰে যিবিলাক মানে পঢ়া শুনাৰ মাজত মানে কৰিছিলোঁ সে একো মন নোযোৱা হৈছে। এখন মানে কিতাপখন লৈ ল'ব মন যায়, সঁচা বিদ্যা কৈছোঁ মই। মানে মাইণ্ডছেট মানে মানুহৰ মাইণ্ডছেটটোৱে সেনে, মানে কিবা এটা কাম কৰি থাকলি মানে বেলেগ কামৰ প্ৰতি মানে আকৰ্ষণ হয়, কিন্তু সেই কামটো যদি শেষ হৈ যায় তেতিয়াহ'লে আকৰ্ষণ মানে নহয় যায় গোটেই। এইটো ৰাস্তাইটো গাইজ কম ভিডিঅ' বনাইছোঁ, আজিৰ পৰা 1 বছৰ আগতে সেই ৰ'দত গৈছিলোঁ পুৱাই মানে সেইবিলাক পুৰণা ভিডিঅ'বিলাক মই মানে মাজে চাই থাকোঁ, চাই মানে নিজকে ভাবোঁ মই নিজকে কিমান ইম্প্ৰুভ কৰিব পাৰিছোঁ। সেইকাৰণে মানে ভিডিঅ'বিলাক মানে বানাই থাকলি মানে নিজকে টেষ্ট কৰিব পাৰি, মানে সময়ে মানে 1 বছৰ আগতে কেনে আছোঁ, ৰাস্তাটো চাওক কি বয়া পাওঁ ঠিক নহ'লাক পালেতো ৰাস্তা। মানে ভিডিঅ'বিলাক বানি থাকলি নিজকে মানে চাব পাৰি আৰু আজিৰ পৰা 1 বছৰ বা 2 বছৰ পাছতে মই কেনে আছিল বা নিজকে কিমানখিনি ইম্প্ৰুভ কৰিলোঁ, সেইটোৱে আৰু কথা। এইখান গাই চাব পাৰি নীলা পাগলাৰ চাইকেল, গেৰাণ্টি দিব পাৰোঁ যে পাগলা কিমান দিনৰ মূৰত আহিছে, বছৰটোত ছেকেণ্ড আৰু বছৰটোত প্ৰায় 1 মাহ স্কুল নাহিলা, আজি দেখি আছোঁ তাক এইবিলাক পাক্কা চাক্কা কৰি দিছে, অলপ ইম্প্ৰুভ হৈছে আমি যাৰ পাছত। চাব পাৰে স্কুলত লগৰ এই কিবা PVC আছে, তো চাব পাৰে এইখিনিত বোলে মাত্ৰ 3,000 টকা দাম। তো PVC দামটো সঁচাই বহুত কমতে মানে ৰুমটো সুন্দৰ কৰি সাজাব পাৰি। তো চাব পাৰে এইবিলাক মানে ভালকৈ দিলে বেন হৈ যায়, একদম ভাঙি যায়, ভাল বস্তু নহয়, কেইবছৰ ঠিকে ক'ব নোৱাৰি এইবিলাক। চাব পাৰে তো গাইজ বৰ্তমান মই আছোঁ মিউনিচিপালিটি ফিল্ডত, তো চাব পাৰে আগত মিউনিচিপালিটি ফিল্ড আৰু তাতে চলি আছে ক্ৰিকেট। আৰু এটা কথা শুনি আচৰিত খাব, তাতে অসম বিখ্যাত পুষ্পা, ক্ৰিকেটৰ ৰাজা পুষ্পা তাতে আহিছে। তো বলক পুষ্পাক আপোনালোকক মানে দেখি আনো আৰু ময়ো চাওঁ। তাতে পুষ্পাই মানে খেলা নাই, তো তাতে পেভিলিয়নত আছে আৰু। এথেন গাইজ ঘৰত ভাতটো খাই ডাইৰেক্ট আহি গ'লোঁ ফিল্ড, পিছাও আৰু ঘৰত ভিডিঅ' চিডিঅ' কৰি থকা নাই, খেলা আৰম্ভ হৈছেই, খেলিব লাগে সোমাই যায়। কিয় মই নাহা কৰি খেলা আৰম্ভ কৰি দিছা? কাই কিমান অভাৰ গেল? নতুন খেলা মোক সোমাই দি কাটিমত, মই কাটিমত সোমাম কাটিমত হা কিমান তোৰ ষ্টান বেল ক'ত হা? কি ভানছে ভাল লাগে তাক দি আছো। তই কালি কৰা নাছিলি? আপিলত মেছেজ কৰি আছিলি? আজি মেছেজ কৰি আছিলে, কোন আপিলত মেছেজ কৰা? আপিৰ বৰপেটাৰ না? হা তই সেই নাকি? হা সেইত পঢ়লি তই যাই থৈ হা বিচাই বিহাইয়া এটা ঘটনা হ'লে এই CSK টিকট মই চালোঁ 24ৰ পৰা ষ্টাৰ্টিং গুৱাহাটীত, আর বেলেগ স্টেডিয়ামত 1000-1200 পৰা ষ্টাৰ্টিং হয়, আমাৰ গুৱাহাটীতে বৰ্ষাবাৰ বাঢ়ে নেই দামটো।
মই সেই কৰোঁ মই গুৱাহাটীত নাচাওঁ বেলেগ ষ্টেডিয়ামত চাম ওৱান খেলে নহ'লে ইডেন গাৰ্ডেনত সঁচাই কৈছোঁ যাবি না সেই ৰ'ব খেলা চাব লাগছিল কি কৰা যায় কালিক লৈকে মাথাতে মাৰি চাম ৰ'ব নহয় মানে সিফালে প্ৰথমতে খেলা এখন চাব বুলি টিকটৰ দামটো কম থাকে পাছত লৈকে আৰু বাঢ়ি যাব চাওঁ কি কৰা যায় আৰু পৰীক্ষাও নাই যাম না ক'ৰবাত বেলেগত গুচি যাম নাকি গাইছ হা কণ্টেণ্টটো বেলেগ কণ্টেণ্ট হ'ব আপোনালোকেও চাই ভাল পাব পইচাৰ প্ৰব্লেম না গাইছ মোৰ হাতত পইচা নাই ঘৰৰ পৰা পইচা নলওঁ সেইটোৱে মোৰ প্ৰব্লেম চাওঁ কি কৰা যায় হা কৰি দিম গাইছ হা চাওক দুদিনমান যাওক খবৰ পাব ৰ'ব আপোনালোকে কি কৰি আছোঁ বাকী সেইবিলাক বাদ দিয়ক মোৰ ইচ্ছা এটা আছিল জানা না গাইছ RCB ভাৰ্চেছ CSK চাবা বিদ্যা মোৰ বিদ্যা মই মানে লাইভ সিখন খেলা মই মানে ইনষ্টাগ্ৰামত বা ইউটিউবত মই লাইভ কৰিম সেইখন খেলা গাইছ লাইভ কৰিম কাৰণ ইমান ট্ৰল কৰে CSK RCBৰ কুত্তা কাটাই সেই তো RCB নে CSK সেয়ে সেইবিলাকে মানে কথাটো হ'ল যিবিলাকে মানে লকডাউন কিডছ সৰু মানে চলি মানে নতুন কৰি ক্ৰিকেট চা আৰম্ভ কৰিছে সেইবিলাক মানে RCBৰ পাগল কিয় নাজানো আৰু এখন তাক মানে আচল কথা ধনীৰ হিষ্ট্ৰীটো নাজানে আমাৰ মহেন্দ্ৰ সিং মানে তাহোঁ CSK থৈ দিয়ে আমাৰ মহেন্দ্ৰ সিং ধনী শত্ৰু বুলি ভাবে মানে এইটো কেনেকুৱা কমন চেঞ্চ ধনী এটা টিমত খেলছেহে এই ধনীক দোৱা পাব লাগে কি আছে নাজানো আৰু এইটো কি মানে তো সেইকাৰণে RCB আৰু CSKৰ খেলা এখন মোৰ চাব ইচ্ছা আছে আৰু লাইক কৰিম সেইখন খেলা CSKক ধুলাই দিবা মানে কি কয় RCBক ধুলাই দিবা মানে চাবা মোৰ বিৰাট ইচ্ছা নহ'লে আৰু মুখ নমৰে তথাপিও তাৰ মুখ নমৰে চালা 18 বছৰ এটা চাওক 18 বছৰ এটা টিমে খেলি 18 বছৰ মূৰত এটা ট্ৰফি পাইছে তাতেও তাহাৰ ইমান লেভেল আমাৰ তো CSK তো পাঁচটা গাইছ ট্ৰফি আছে এই তো চশমা জোৰ দুখন গ্লাস কিয় আছে কো সেইবিলাক বাদ দি সেইবিলাক আৰু বেলেগ নাই সেই 2 বছৰ বেন 5 লাখ টকা সেইবিলাকে ক'বা জানে বেলেগ আৰু ক'বা কিন্তু তাহাত যে RCB প্লেয়াৰক যে কি কয় ক্ৰিমিনেল বুলি যে কয় সেইবিলাকতো হয় না সেইবিলাক নহিলওঁ সেইবিলাক আৰু বহুত ভিতৰত লগি যাব সেয়ে কথা আৰে আমাৰ ইয়াতে খালতো পানী জমা খাইছে তাতে ঘণ্টা নামি দিম কালি বহুত মানে সাঁতৰিম তাতে কালি মানে লগিন এটা ভাবি লৈছোঁ ৰ'ব এটা জেগাত যাম তাতে মানে বৈদ্য ডাঙৰ পুখুৰী খান্দি আছে তাতে যদি যাব পাৰোঁ এই বেলেগ ভিউ মানে বেলেগ মানে মাছৰ পুখুৰী খান্দি আছে যদি পাৰোঁ তাতে যাম হা কি তই মাছা নাকি কি আজি ভিডিঅ' কৰিম CSK RCBৰ খেলবি না CSK RCB খেলিম আৰু আমাৰ ৰাইজেও চাই থাকবো কাৰ দম আছে CSKৰ বেছি দম আছে RCBৰ বেছি দম আছে কালি ভালকে দেখাব নোৱাৰিলো আজি ভালকে নহ'ব কিন্তু কাই দিলো আজি হাত গৈ দিম ভালকে কালি এনেই বলিছো পিছলা দম কালি সেই বল দিবি নাকি দেই তুই খেল লাষ্টত শেষ কৰি দিলো খেলবা লাগে শেষ কৰি দিলো তো গাইছ ইফালে খেলি চেলি আহি বঢ়িয়াকৈ গা চা ধুলো আৰু খেলা মানে এনেই ফাল্টুতে মানে এনেই খেলি আছোঁ মানে মোৰ যিযোৰা মেইন স্পাইক জোতা সিযোৰা চিংছে সেইকাৰণে ভালকৈ বল দিব পৰা নাই এনেই মানে দৈল যাই আছে কেৰি মানে জোতাযোৰা কালি বঢ়িয়াকৈ চিলাই আনিম তাৰ নেক্সট পুৰা ৰান আপ লৈ পুৰা মানে বল মাৰিব লাগিব নহ'লে এনেকৈ সদায় দৈলে থাকলি মানে মোৰ অভ্যাসটো বয়া হৈ যাব বাকী সেইবিলাক বাদ দিয়ক এথেনে মানে বানি আছোঁ পপকৰ্ণ তো চাব পাৰে কাঁচা পপকৰ্ণ বঢ়িয়াকৈ পপকৰ্ণ ভাজোঁ আৰু এখন ফিল্ম চাম আজি মানে KGF 1 খেন চাম মই KGF 1 খেনে চা নাই বৰ্তমানত লগি মানে KGF 3 ৰখি আছে মই KGF 1 খেনে বৰ্তমানত লগি চা নাই তো আজি 1 খেন চাম কালি 2 খেন চাম বঢ়িয়াকৈ আৰু পপকৰ্ণ বঢ়িয়াকৈ ভাজি লওঁ চাব পাৰে পূৰা ফুটব ইফালে ইফালে চাব পাৰে পপকৰ্ণ ৰেডি এখন বঢ়িয়াখন খাওঁ আৰু ফিল্মখন চাব লাগে তো গাইছ আজিৰ ভিডিঅ'টো আৰু ইমানতে শেষ কৰোঁ বাকী কালিৰ পৰা মানে এটা ধামাকা কণ্টেণ্ট আনিম তো কালিৰ ভিডিঅ'টো অলপ বেলেগ হ'ব তো আপোনালোকে গম পাব তো যদি আজিৰ ভিডিঅ'টো ভাল লাগে তেন্তে লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি যায় যদি মানে থেংক ইউ ছ' মাছ ফৰ ৱাচিং বাই বাই